হেল্ল' ফ্ৰেণ্ডছ, মই চাহিদ চিৰ্জা আৰু আপুনি চাই আছে অসমীয়াই। আৰু আজি এটা খুব ধুনীয়া টপিক লৈ আহিছোঁ। মানে আমি যেতিয়া 2G ব্যৱহাৰ কৰি আছিলোঁ তেতিয়া ভাবিছিলোঁ যে 3G কেতিয়া আহিব, আৰু 3G আহিলে তাৰপিছত ভাবিলোঁ যে 4G কেতিয়া আহিব, আৰু 4Gও আহিলে, আৰু এতিয়া ভাবি আছোঁ যে 5G কেতিয়া লঞ্চ হ'ব বা 5G কেতিয়া আহিব। তো 5Gৰ নিচিনা আৰু কিছুমান টেকন'লজি আহি আছে, মানে ফিউচাৰ টেকন'লজি, আৰু তাৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট 5টা টেকন'লজিৰ বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকক জনাম আৰু বুজাবলৈ চেষ্টা কৰিম, ক'বলৈ চেষ্টা কৰিম। আৰু এনেকুৱা 5টা টেকন'লজিৰ বিষয়ে ক'ম যিকেইটাৰ বিষয়ে আপোনালোকে হয়তো সপোনতো নাভাবে বা কেতিয়াও ভাবি নাপায়। তেনেকুৱা টেকন'লজি কিছুমান আহি আছে, সেইকেইটাৰ বিষয়ে মই আজি এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো যদি জানিবলৈ বিচাৰে তেনেহ'লে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আগতেই কৈছোঁ যে এনেকুৱা টেকন'লজি কিছুমান আহি আছে যিবিলাকৰ কথা আমি একেবাৰে সপোনতো ভাবিব নোৱাৰোঁ। তো তেনেকুৱা টেকন'লজিৰ ভিতৰত মই 5টা মষ্ট ইম্পৰ্টেণ্ট ইউজফুল টেকন'লজিৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকক জনাম। তো 1 নম্বৰতে মই ক'ম যে ৱায়াৰলেছ পাৱাৰ ট্ৰান্সফাৰ। মানে বস্তুটো হ'ল কি, আমি এনেকুৱা এটা টেকন'লজি আহি থকা সময়ত পাম যিটোৰ সহায়ত আমি এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ বেটেৰী চাৰ্জ কৰিব পাৰিম। মানে এটা মোবাইলৰ পৰা ব্যৱহাৰ হোৱা চাৰ্জখিনি আন এটা মোবাইললৈ ট্ৰান্সফাৰ কৰি আন এটা মোবাইলত চাৰ্জ কৰিব পাৰিম। তো এইটো এটা খুব ধুনীয়া টেকন'লজি হয়, আহি আছে। 2Gৰ পিছত 3G যেনেকৈ আহিছিলে বা 3Gৰ পিছত যেনেকৈ 4G আহিছিলে, তো তেনেকৈ এটা সময়ত আমি এই ৱায়াৰলেছ পাৱাৰ ট্ৰান্সফাৰ টেকন'লজিটো পাম আৰু আমি ব্যৱহাৰ কৰিব পাৰিম। তো এইটো এটা খুব ধুনীয়া টেকন'লজি। 2 নম্বৰতে ক'ম হাইপাৰলুপ। হাইপাৰলুপটো কি বস্তু মই অকণমান উদাহৰণস্বৰূপে বুজাই দিছোঁ আপোনালোকক। ধৰি লওক আমি মংগলদৈৰ পৰা গুৱাহাটীলৈ যাওঁতে এখন বাইক অথবা বাছত যদি যাওঁ আমাৰ 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা সময় লাগে। কিন্তু হাইপাৰলুপটো এনেকুৱা এটা টেকন'লজি যিটোৰ সহায়ত আমি মংগলদৈৰ পৰা গুৱাহাটীত 20 পৰা 25 মিনিটৰ ভিতৰত পামগৈ। তো এইটো এটা খুব ধুনীয়া টেকন'লজি আহি আছে, আৰু এই টেকন'লজিটোৰ বিষয়ে এটা মই ক্লিপ লাষ্টৰ ফালে দি দিছোঁ কেনেকুৱা হ'ব বস্তুটো। মই আৰু ইয়াতে উদাহৰণস্বৰূপে অকণমান বুজাই দিছোঁ। ধৰি লওক এখন ট্ৰেইন, আৰু ট্ৰেইনৰ দৰেই হ'ব হাইপাৰলুপ যিটো টেকন'লজি, সেইটো ট্ৰেইনৰ দৰেই হ'ব। কিন্তু তাত এটা টিউব থাকিব, আৰু তলত যিটো চিৰি আছে ট্ৰেইনৰ, সেই চিৰি নাথাকে, তাত মেগনেটিক ফিল্ড থাকিব, আৰু তাৰ ছাইডত এটা টিউব থাকিব গোলাকাৰ, আৰু তাৰ ভিতৰেৰে ট্ৰেইনখন চলিব, আৰু সেইটোকে ক'ব হাইপাৰলুপ টেকন'লজি। আৰু এই টিউবটো এইকাৰণে দিয়া হ'ব যাৰ কাৰণে আমাৰ ছাইডৰ যিটো বতাহ বা হাৱা, সেই হাৱাটো আহি যাতে স্পীড কণ্ট্ৰলটো নকমায়, তাৰ কাৰণে এটা টিউব দিব, আৰু তাৰ স্পীড খুব বেছি হ'ব। আৰু তাৰ স্পীড ইমানেই বেছি হ'ব যে ঘণ্টাত 1200 কিলোমিটাৰ অতিক্ৰম কৰিব। আৰু তাৰ কাৰণে আমি মংগলদৈৰ পৰা গুৱাহাটী পাওঁতে 20 পৰা 25 মিনিট সময়তে পামগৈ। তো এইটো এটা আহি আছে, ৱেইট কৰি থাকক, আপুনিও দেখিব বা আমিও দেখিম। 25, 26, 27 এনেকুৱা এটা সময়ত আহি যাব, আৰু খুব ধুনীয়া টেকন'লজি। আৰু 3 নম্বৰতে আছে বায়'নিক আই। আৰু আমাৰ সমাজত এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে একেবাৰে নেদেখে বা দেখিলেও খুব কম দেখে। এনেকুৱা কিছুমান মানুহ আছে, সেইবিলাকৰ কাৰণে খুব ভাল খবৰ যে এটা টেকন'লজিৰ দ্বাৰা চকু এটা বনাই ওলাব টেকন'লজিৰ সহায়ত। তো সেই চকুটো অন্ধ লোকসকলে ব্যৱহাৰ কৰিব পাৰিব বা লগাই ল'ব পাৰিব, আৰু তাৰ সহায়ত বাহিৰৰ যিখন জগত বা বাহিৰৰ পৃথিৱীখন টোটেলি ধুনীয়াকৈ দেখিব পাৰিব। তো এইটো টেকন'লজিৰ সহায়ত সম্ভৱ। আৰু আপোনালোকে হয়তো ভাবিছে যে বেলেগৰ পৰা বেলেগ এটা চকু আনি কিনে লগাই দিব, কিন্তু এইটো একেবাৰে নহয়। এইটো এটা টোটেলি টেকন'লজিৰ দ্বাৰা বনাই লোৱা চকু হ'ব, আৰু য'ত থাকিব এটা সৰু কেমেৰা, আৰু তাত চেঞ্চৰ থাকিব, আৰু চেঞ্চৰৰ সহায়ত ধুনীয়াকৈ প্ৰতিটো বস্তু খুব ধুনীয়াকৈ বুজিব পাৰিব, দেখিব পাৰিব, আৰু তেনেকৈ কৰিব। আৰু যেনে আমি কিছুমান হলিউডৰ চিনেমাত দেখোঁ, ৰবটৰ চকু যেনেকৈ বেয়া হ'লে সেইটো চেঞ্জ কৰি আন এটা লগাই লয়, আৰু সেনেকুৱাই হ'ব কথাটো। কিন্তু আমাৰ ৰিয়েল মানুহৰ ক্ষেত্ৰত হ'ব, কিন্তু সেইটো আছিলে ৰবটৰ ক্ষেত্ৰত। তো এইটো এটা খুব ধুনীয়া টেকন'লজি আহি থকা সময়ত। আৰু ইয়াৰ বিষয়ে যদি আপুনি সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি গুগলত চাৰ্চ কৰিলেই হ'ল বায়'নিক আই। তো টোটেলি বুজি পাব বা তো দেখিব পাৰিব আপুনি ফটো বা পিকচাৰৰ সহায়ত। 4 নম্বৰতে ক'ম যে চেল্ফ ড্ৰাইভিং কাৰ বা ড্ৰাইভাৰলেছ কাৰ। এইটোৰ কথা বহুতে হয়তো জানে, আৰু কিছু ক্ষেত্ৰত কিছুমানে নাজানে। ড্ৰাইভাৰলেছ কাৰ অথবা চেল্ফ ড্ৰাইভিং কাৰ, এইটো এনেকুৱা এখন কাৰ আহি আছে, আহি থকা সময়ত আহিব। সেইখন টেকন'লজিৰ দ্বাৰা এনেকুৱা এখন কাৰ উলিয়াই আছে যিখনৰ সহায়ত আপুনি কোনো ধৰণৰ ড্ৰাইভ কৰিব নালাগে। আপুনি জাষ্ট বহিলেই হ'ল, আপুনি ষ্টেৰিং ধৰিব দৰকাৰ নাই, আপুনি কোনো গিয়াৰ বক্স লাৰিবলগীয়া দৰকাৰ নাই, মাত্ৰ আপুনি বহি গ'লেই হ'ল। ক'ত যাব তাত আপুনি ধুনীয়াকৈ ছেভ কৰাই দিলেই হ'ল, আৰু
কাৰখনে নিজাববীয়াকৈ ধুনীয়াকৈ সেই ঠাইত লৈ যাব আৰু এনেকুৱা এটা টেকন'লজি আহি আছে আৰু আপুনি হয়তো ভাবিছে যে এনেকুৱা এটা কথা আপুনি হয়তো চিনেমা বা তেনেকুৱা ক'ৰবাত দেখিছিলে বা সপোনতো হয়তো দেখিব পাৰে, কিন্তু এইটো এতিয়া বৰ্তমান বাস্তৱলৈ ৰূপান্তৰিত হ'ব কিছুদিন পিছত বা কিছু বছৰ পিছত। তো এইটো এটা খুব ধুনীয়া টেকন'লজি হয়। আৰু 5 নম্বৰতে মই ক'ম যে লাইফাইটো কি বস্তু? লাইফাইটো কোনো বেলেগ বস্তু নহয়, ৱাইফাই যেনেকুৱা লাইফাইটো তেনেকুৱা, কিন্তু লেটেষ্ট টেকন'লজি এইটো আহি আছে, এটা সময়ত আমি ব্যৱহাৰ কৰিব পাৰিম, কিন্তু ৱাইফাইৰ দৰে হয়। কিন্তু ৱাইফাই যিমান ফাৰ্জ হয় তাতকৈ 200 গুণ ফাৰ্জ হ'ব লাইফাইটো। আৰু ৱাইফাইৰ যি ছিকিউৰিটি বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চিটো যি আছে তেনেকুৱা কিন্তু নহ'ব, লাইফাইটো অকণমান বেলেগ হ'ব চিষ্টেমটো। আৰু ৱাইফাই যদি মোৰ এই ৰুমটোত থাকে, ইয়াৰ বাহিৰতো ৱাইফাইটো যাব বা ইয়াৰ ফ্ৰিকুৱেঞ্চিটো অকণমান বেলেগ টাইপৰ, কিন্তু লাইফাইটো এনেকুৱা এটা মাধ্যমৰ যোগেদি ব্যৱহাৰ হ'ব যাৰ কাৰণে আমাৰ যিটো ছিকিউৰিটি থাকিব সেই ছিকিউৰিটিটো খুব ধুনীয়া হ'ব, শিথিল লাগিব। মানে কোনো ধৰি লওক ৱাইফাই মই ব্যৱহাৰ কৰি আছোঁ বা আন এজনে যিটো ছিকিউৰিটি আছে সেই ছিকিউৰিটিটো হেক কৰি আন এজনে বাহিৰৰ পৰা ব্যৱহাৰ কৰিব পাৰিব, কিন্তু লাইফাইটো তেনেকুৱা একো নাথাকে। সি এটা সম্পূৰ্ণ দেখাৰ ৰূপত এটা দেখিব পৰা এটা ৰাউণ্ডৰ ভিতৰতহে ব্যৱহাৰ কৰিব পাৰিব। তো তেনেকুৱা এটা বস্তু হ'ব। ধৰি লওক এটা টৰ্চ লাইট এটা ৰাতি যদি মাৰি দিয়া হয়, তাৰ এটা খুব ধুনীয়া পোহৰটো ৰাউণ্ড হিচাপত পৰে আৰু এটা ধুনীয়াকৈ দেখিব পাৰি যে ইমানৰ ভিতৰতহে লাইটটো পৰি আছে। তো তেনেকুৱা এটা লাইট থাকিব, যিটো ৰাউণ্ড থাকিব, সেই ৰাউণ্ডটোৰ ভিতৰতহে লাইফাইটো ব্যৱহাৰ কৰিব পাৰিব বা তাৰ বাহিৰত ব্যৱহাৰ কৰিব নোৱাৰে। তো সেইটো এটা লাইটৰ দ্বাৰা ব্যৱহৃত হ'ব। তো এইটো এটা খুব ধুনীয়া ছিকিউৰিটি হ'ব আৰু তাৰ ফাৰ্ষ্টটো 200 গুণ বেছি হ'ব ৱাইফাইতকৈ। তো এইটো এটা খুব ধুনীয়া টেকন'লজি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু তলত যিটো ৰেড কালাৰেৰে লিখা আছে ছাবস্ক্ৰাইব, সেইটো আপুনি ক্লিক কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে কাষত এটা ঘণ্টা বটন পাব, সেইটো আপুনি ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ ইমানে আছিলে, বাই বাই।